एजोर सब टप क्वालिटी हैंडमेडर सेमी पाट है ब्राइडल सेट रानी पिंकत থাকিব रानी पिंकत আপোনাৰ কালাৰিং গুণা পিংক কালাৰ গুণাৰ লগত সিলভাৰ মিনা দিয়া থাকিব এটো আচলৰ ডিজাইন মাজত আপোনাৰ এনেকুৱা ডিজাইনটো দিয়া থাকিব বৰফি টাইপৰ ডিজাইনটো যাতে সিলভাৰ গুণা ওয়ার্ক কৰা থাকিব আৰু এই ওপৰৰ ডিজাইনটো আপোনাৰ বেলেগকে থাকিব ধুনিয়াকে ওয়ার্ক কৰা আছে আৰু সাইডৰ পটি কেটা মই দেখাই আছো এইখিনি হ'ব আপোনাৰ সাইডৰ পটি पिंक कलर गुणार लगत सिल्भार मिना दिया आसे और एखन থাকিব আপোনাৰ মেখেলা ইয়া সব এখন থাকিব আপোনাৰ মেখেলা বহুত ধুনিয়াকে মেখেলাখনটো ওয়ার্ক কৰা আছে আৰু ব্লাউজৰ পিসটো হ'ব আপোনাৰ সিম্পলত কাপোৰটো যেহেতু হেভি সিম্পলত থাকিব एजोर सब और एजोर रेड कलर ब्राइडल सेमी पाटर सेट है हेवी रेड कलरिंग गुणात থাকিব रेडर लगत या मेरी डिजाइन আছে তাতে সিলভার গুণা দিয়া আছে या মাজতো মেৰি ডিজাইন আকৌ এই মাজৰ ডিজাইনটো অলপমান ডায়মন্ড শেপৰ থাকিব তাতে সিলভার গুণা আৰু এই ওপৰৰ ডিজাইনখিনি সব এনেকুৱাকে থাকিব ঠিক আছে বহুত ধুনিয়াকে ডিজাইনটো কৰা হৈছে মই সাইডৰ পটি কেটা দেখাই আছো এইকেটা হ'ব সাইডৰ পটি सिल्भार मीना আছে रंगा गुणार लगत एखन থাকিব मेखेला बहुत डिमांडिंग হয় এইবোৰ ডিজাইন এখন থাকিব মেখেলা সব মেখেলাখন একদম হেভি ওয়ার্ক কৰা আছে আৰু এটো হ'ব ব্লাউজৰ পিসটো সেমি হেভি থাকিব যদি ভাল লাগিছে লব পাৰে एजोर सब टप क्वालिटी हैंडमेड सेमी पाटर सेट है एटो आचলৰ ডিজাইনটো আপোনাৰ এনেকুৱাকে থাকিব বৰফি ডিজাইনৰ নিচিনা আকৌ কলকা ডিজাইন অলপমান থাকিব সিলভাৰ গুণা মানে কাপোৰটো বহুত ধুনিয়া পাটৰ কাপোৰৰ নিচিনা লাগে এনেকুৱা সব গুটি গাট আপোনাৰ হেভি ওয়ার্ক কৰা থাকিব কালাৰিং গুণাৰ লগত সিলভাৰ মিনা আৰু একেটা হ'ব সাইডৰ পটি ঠিক আছে কালাৰটো বহুত ধুনিয়া একদম মানে যেটো ব্রাইডাল সেট হয় তেনেকুৱা हैंडमेड सेमी पाटर হয় আৰু এখন থাকিব আপোনাৰ মেখেলা সব মেখেলাখনৰ এনেকুৱা ওপৰলৈকে ওয়ার্ক কৰা থাকিব আৰু এটো হ'ব ব্লাউজৰ পিস কাপোৰটো যেহেতু হেভি ব্লাউজ পিসটো আপোনাৰ সিম্পল কে বনোৱা আছে যদি ভাল লাগিছে লব পাৰে